Good morning students, welcome back to my YouTube channel Jaman for you. আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি নৱম শ্ৰেণীৰ ডক্টৰ মৃণাল কলিতাই ৰচনা কৰা যুঁজ নামৰ পাঠৰ একৰ প্ৰশ্নৰ উত্তৰকেইটা লৈ আহিছোঁ। তোমালোকে কিতাপ মেলি চোৱা। ইয়াতে প্ৰথমতে একৰ ক নম্বৰত আছে অতি চমুকৈ উত্তৰ লিখাৰ তাতে কাৰ বেগৰ পৰা টকা চোৰ হৈছিল? উত্তৰ হ'ব প্ৰশান্তৰ বেগৰ পৰা টকা চোৰ হৈছিল। তাৰপিছত খ নম্বৰ হ'ব সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল? উত্তৰ হ'ব সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম আছিল মহেন্দ্ৰ মাষ্টৰ। গ নম্বৰ নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল? ইয়াতে প্ৰিণ্টিং মিষ্টেক হৈ আছে, থৈছিল হৈ আছে, এইটো গৈছিল হ'ব। উত্তৰ হ'ব নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল। ঘ নম্বৰ হ'ব সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি সাঁচি থৈছিল? উত্তৰ হ'ব সিদ্ধাৰ্থই পেঞ্চিল বক্সত দেউতাকে অনা চকলেটৰ কাগজবোৰ সাঁচি থৈছিল। ঙ নম্বৰ কি আছে? নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল? উত্তৰ হ'ব নিৰ্মলৰ দেহত এটা জটিল ৰোগে দেখা দিছিল, গতিকে সেই ৰোগৰ চিকিৎসাৰ বাবে নিৰ্মলে বহু দিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল। এইখিনি তোমালোকে লিখি ল'বা।